নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলত। তো বন্ধুসকল ফাইনেলি এছএছচিৰ ফালৰ পৰা আপোনালোকৰ কাৰণে নতুনকৈ এডভাৰটাইজমেণ্ট জাৰি কৰা হৈছে। তো আপোনালোকে যিসকলে অপেক্ষা কৰি আছে যে এছএছচিৰ ফালৰ পৰা নতুনকৈ এডভাৰটাইজমেণ্ট হয়তো কেতিয়া জাৰি কৰা হ'ব, তো সেইসকলৰ কাৰণে ইয়াতে বহুত এটা গুড নিউজ এছএছচিৰ ফালৰ পৰা দিছে। তো আপোনালোকৰ কাৰণে ফাইনেলি এছএছচিয়ে মুকলি কৰিছে অফিচিয়েলি নোটিছ, আৰু সেই অফিচিয়েলি নোটিছ অনুসৰি আপোনালোকৰ কাৰণে 1600 পোষ্ট মুকলি হৈছে এছএছচি CHSL ফালৰ পৰা। তো কম্বাইন্ড হায়াৰ ছেকেণ্ডাৰী লেভেল যেটো ৰিক্ৰুটমেণ্ট এইটো আপোনাৰ প্ৰত্যেক বছৰে আপোনালোকৰ কাৰণে পোষ্ট মুকলি হয়। তো 2023 বৰ্ষৰ কাৰণেও আপোনালোকৰ কাৰণে ফাইনেলি অফিচিয়েলি নটিফিকেশ্যন ইয়াতে জাৰি কৰা হৈছে এছএছচিৰ ফালৰ পৰা। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাই থাকক। মই এই ভিডিঅ'ত আপোনালোকৰ ডিটেইলছখিনি জনাই দিম, আপোনালোকে কোনসকলে এই পোষ্টৰ কাৰণে এপ্লিকেশ্যনটো কৰিব পাৰিব। তো আপোনালোকে ইয়াতে দেখা পাই আছে এছএছচি CHSL ফালৰ পৰা যেটো পোষ্ট মুকলি হৈছে এইটো কমপ্লিটলি কম্বাইন্ড হায়াৰ ছেকেণ্ডাৰী লেভেল বুলি কোৱা হয়। এইটো প্ৰত্যেক বছৰে মুকলি হয়। তো আপোনালোকে যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে সেইসকলে এই পোষ্টৰ কাৰণে আপোনালোকে এপ্লিকেশ্যনটো কৰিব পাৰিব। তো বলক আৰু আপোনালোকক ডিটেইলছ ইয়াতে জনাই দিওঁ। তো ইয়াতে আপোনালোকৰ কাৰণে অনলাইন এপ্লিকেশ্যন মোডটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আপোনালোকৰ টোটেল ভেকেঞ্চি 1600 আপোনালোকে ইয়াতে দেখা পাই আছে। আপোনালোকে অল ইণ্ডিয়াৰ যোনটো ষ্টেটৰ পৰা আপোনালোকে বিলং নকৰক কিয় এই পোষ্টৰ কাৰণে আপোনালোকে এপ্লিকেশ্যনটো কৰিব পাৰিব, কিয়নো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সাম লোৱা হ'ব, তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ লোৱা হ'ব, আৰু আপোনালোকৰ ৰিটেন এক্সাম যেটো পেটাৰ্ণ দিয়া আছে এছএছচিৰ ফালৰ পৰা আপোনালোকৰ এক্সাম পেটাৰ্ণত আপোনালোকৰ মাৰ্কটো দিয়া থাকিব 200 মাৰ্ক, আৰু আপোনালোকৰ 100টা কুৱেশ্যন দিয়া থাকিব। ইয়াতে আপোনালোকৰ চেলাৰীটো 19,900 টকাৰ পৰা আৰম্ভ কৰি আপোনালোকে 81,100 টকালৈকে আপোনালোকৰ দৰমহাটো ইয়াতে দিয়া আছে। ইয়াৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 27 বছৰৰ যিসকল আপোনালোকে কেণ্ডিডেটছ আছে সেইসকলে ইয়াতে এপ্লিকেশ্যন কৰিব পাৰিব। আৰু কেটেগৰী ৱাইজ আপোনালোকৰ এজ ৰিলেক্সেশ্যনটো দিয়া আছে। আপোনালোকে অফিচিয়েলি যেটো নটিফিকেশ্যন সেই নটিফিকেশ্যনটো আপোনালোকে চাই ল'ব। মই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত এছএছচিৰ যেটো অফিচিয়েলি লিংক সেই লিংকটো দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। আপোনালোকৰ এপ্লিকেশ্যন ফিজটো প্ৰত্যেক বছৰৰ নিচিনাই এই বছৰো আপোনালোকৰ কাৰণে জেনেৰেল আৰু OBC কেণ্ডিডেটছসকলৰ কাৰণে 100 টকা আপোনালোকৰ এপ্লিকেশ্যন ফিজ অনলাইন যোগে আপোনালোকে দিব লাগিব। SC ST আৰু ফিমেলছ কেণ্ডিডেট যিসকল আপোনালোকে আছে সেইসকলৰ কোনো ধৰণৰ ইয়াতে ফিজ নালাগে। তো এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু আপোনালোকে দেখাই পাইছে আপোনালোকৰ 12 পাছ কেণ্ডিডেটসকলে এই পোষ্টৰ কাৰণে আপোনালোকে এলিজিবল হয় আৰু আপোনালোকে এপ্লিকেশ্যনটো কৰিব পাৰিব। তো আপোনালোকে আৰু ডিটেইলছ সহকাৰে জানিবলৈ হ'লে আপোনালোকে অফিচিয়েলি নটিফিকেশ্যনটো চাই ল'ব। মই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ। এতিয়া হওক আপোনালোকৰ মেইন পইণ্টলৈ। আপোনালোকৰ ষ্টাৰ্টিং ডেটটো মে' মাহৰ 9 তাৰিখৰ পৰা আপোনালোকৰ এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈ গৈছে। আপোনালোকৰ 8 জুনলৈকে আপোনালোকে এপ্লিকেশ্যনটো কৰিব পাৰিব অল ইণ্ডিয়াৰ মেল আৰু ফিমেলছ কেণ্ডিডেটসকলে। তো আপোনালোকৰ কাৰণে মই অফিচিয়েলি যিটো ৱেবছাইট আছে এছএছচিৰ সেই ৱেবছাইটটো ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ আপোনালোকে, আৰু সবিশেষ যদি জানিব লগা আছে আপোনালোকে সেই ৱেবছাইট যোগে আপোনালোকে জানিব পাৰিব। সো বন্ধুসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে বুজি পাইছে, আৰু এই ভিডিঅ'ত যদি আপোনালোকৰ ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক মাৰি দিয়ক, কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিয়ক ভিডিঅ'টো কেনেকুৱা লাগিল, আৰু যদি আপুনি নতুন আহি থাকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।